নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ বাৰু আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আৰু বিহু লগাইছেনে নাই? মই লগাইছোঁ বাৰু সৰু সুৰাকৈ। আৰু আজি পিঠা বনাম, তিলপিঠা, নাৰিকলৰ পিঠা, ঘিলা পিঠা। আৰু এতিয়া যাম বৌহঁতৰ ঘৰত পিঠাগুড়ি খুন্দিবৰ কাৰণে, কাৰণ আমাৰ ঢেঁকীটো অলপ বেয়া হৈ আছে, সেইকাৰণে তাতে খুন্দিবলৈ যাম বৌ আৰু মই। ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰি থাকিম। তো ঠিক আছে, আহকচোন তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, পিঠাগুড়ি আৰু সান্দহগুড়ি খুন্দি আহি গ'লোঁ আৰু এতিয়া বনাবলৈ যাম তিল পিঠা আৰু নাৰিকলৰ পিঠা। ঠিক আছে, ব'লকচোন আপোনালোককো দেখুৱাম। প্ৰথমতে তিল পিঠা বনাই লওঁ, তাৰপিছত নাৰিকলৰ পিঠা বনাম। বাকীখিনি হৈ থাকিব আৰু ৰাতিলৈ। পিঠাকেইটা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই, ভাল হৈছে নে বেয়া হৈছে। মোৰ পিঠা বনোৱা হৈ গ'ল আৰু এতিয়া বৌয়ে বনাই আছে নিমখ পিঠা আৰু মিঠৈ পিঠা আছেই বনাবলৈ। সেইখিনিও বাৰু দেখাই থাকিম আপোনালোকক, কেনেদৰেনো বনাওঁ দেখাবলৈ চেষ্টা কৰি থাকিম। আৰু এয়া বনাবলৈ লৈছোঁ মিঠৈ পিঠা। একদম আমাৰ পিঠা ৰেডি হৈ গ'ল। হাই ফ্ৰেণ্ডছ, পিঠা বনাই আছোঁ আৰু আজি আপোনালোকৰ উৰুকাৰ বিশেষ আয়োজন কি বাৰু জনাবচোন কমেণ্টত। আৰু আমাৰ আজি উৰুকাৰ বিশেষ আয়োজন আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া হৈছে ব্ৰইলাৰ চিকেন আৰু এয়া বামি মাছ আৰু এয়া লোকেল চিকেন আৰু এয়া হৈছে বৰালি। আৰু বহাগ বিহুৰ বুলি আয়োজন এবাৰ এনেকুৱাই হৈছে বেছিকৈ, এনে আগতে ইমান বেছিকৈ নাছিল বাৰু, এইবাৰ প্ৰথম এনেকুৱা। আৰু এয়া বনাই আছোঁ চাহৰ লগত পিঠা। এয়া এইফালে বনি আছে চিকেন গ্ৰেভি,
ব্ৰইলাৰ চিকেন আৰু এয়া মাছ আৰু এয়া লোকেল চিকেন মেৰিনেশ্যন হৈ আছে আৰু হাই ফ্ৰেণ্ডছ, আজি হৈছে নেক্সট ডে আৰু আজি গৰুৰ বিহু। আপোনালোক সকলোলৈকে মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটিৰ বহু বহু মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা ৰাখিছোঁ অনাগত দিনবোৰ আপোনালোকৰ যাতে সকলোৰে ভালে কুশলে পাৰ হওক। হালধি অকণমান সানি ল'লোঁ। আৰু আমাৰ ঘৰত যিহেতু গৰু নাই, সেইকাৰণে বাবু আৰু মাইনীয়ে সিহঁতৰ মোমায়েকৰ ঘৰতে গৈ গৰু মাহ হালধি সানিলে, সিহঁতেও সানিলে আৰু গৰু গা ধুৱাই কৰি আহিলে। আৰু সিহঁতে অকণমান ভিডিঅ' বনাই আনিছিলে, তাকে আপোনালোকক দেখাম, চাবচোন। ৰাখিছে জিয়া ভয় লাগে মই কুকুৰটোকো গা ধুৱাইছো। কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি তোমাৰ কেনেকুৱা লাগিছে? ভাল। কিমান ভাল? বহুত ভাল। তুমি মাহ হালধি সানিলা? চাহ তোমাৰ চুলিখিনি চাহ দেখাই দিয়া। বগা হৈ আছে পুৱা নিচিনা। মোৰতো আধা নাই। যাব ওলাইছো মামাহঁতৰ ঘৰৰ পৰা। এতিয়া আমি গৈ পেলাই কি কৰিম? ঘৰত গৈ গা ধুম। মোৰ যাওঁ অৱস্থা নাই, আকৌ শুকাই গ'লো নহয়। এই অকণমান শুকাই যোৱা নাই। কৃষ্ণ নমো নমো নাৰায়ণ প্ৰসন্ন ফটো সেশন কৰিব আহি আছে দেই।
এইটো আমাৰ ঢুলীয়া টিকলা ঢুলীয়া আৰু এইজনী নাচনী এইটো টিকলা ঢুলীয়াটো এইফালে চাই দিয়া খাই কৈ দিয়া এইজনী নাচনী নাচনী কেনেকুৱা লাগিল আজি বিহু মজা এইজনীক চোৱা অসমা জেগাডোখৰত আহি যোৱা কেনেকুৱা লাগিছে আজি ফটো উঠি বহুত ভাল লাগিছে এই খোপাটো এফালে ঘূৰাই দেখোন ফুল থাকেতো ইটো সিটো আহি থাকা এতিয়া কিবা ধুনীয়া মোৰ আজি জন্মদিন মই কেক কাটিম তোমালোক আহিবা বাই 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 মালা দি দিয়া আহি গ'লোঁ ফটো ছেশ্যন কৰি তাহাঁতে ফটো উঠিছে ঢোল ল'ব লগা হৈছে মই ক'ত গ'ল আমাৰ ঢুলীয়া দেই ফটোশ্বুট কৰা হৈ গ'ল আৰু আহি পাই হাত মুখ ধুই ধূপ ধূনা জ্বলাই চাহো খালোঁ আৰু এতিয়া ভাত বনাবলৈ যাবলৈ হ'ল এইফালে বনি আছে আলু দি বৰালি মাছ মছলা আৰু ইয়াত কচুটো ইয়াতো মাছেই দিয়া যাব আৰু এয়া ৰঙালী বিহুৰ বিশেষ 100 এবিধ শাকৰ ভাজি বনাবৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া এটা কেকৰ কাম আছে সেইটো বনাই লওঁ আৰু কেকটো কাৰ কাৰণে বনাম আপোনালোকে নিশ্চয় পিছৰ ভিডিঅ'টোত গম পাবই আৰু ভাবিলোঁ আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ আৰু যদি সঁচাকৈ চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই যায় ধন্যবাদ